Hi everyone, আজি মোৰ হাজবেণ্ডৰ বন্ধু এঘৰ জোৰোণ দিয়া তাকে আজি তেনেকুৱা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে চাব তেন্তে ভিডিঅ'টো আহক মোৰ লগত এয়া আমাৰ বেটাই অলপ আমনি কৰিছে এয়া বেটাই এতিয়া খেলি আছে বেলুন লৈ এয়া দৰা পুৰা বিজি হৈ আছে এয়া দৰা শান্তনু গগৈ এওঁৰে জোৰোণ দিয়া আজি সকলোবিলাক কামত বিজি হৈ আছে মই এতিয়া বেটাৰ লগতে অলপ চাই থাকক তেন্তে আগলৈ ভিডিঅ'টো দৰা বন্ধুৱে পুৰা জোৰোণলৈ নিবলৈ বস্তু যোগাৰ কৰি আছে এয়া এতিয়া অসমীয়া সমাজৰ জোৰোণলৈ নিবলৈ গাড়ীবোৰ আমদালি কথা হৈছে আমদালি গাঠি আছে এয়া আমদালি গাঠি আছে মাহঁতে চাই থাকক ভিডিঅ'টো এয়া দেখিছেনে আমপাত পাণ আমাৰ তামোল পাণ ফুল আমপাত ফুলৰ পাত দিয়া হৈছে এয়া পেণ্ডেলৰ কাম লাগি আছে আগলৈ চাই থাকক তেন্তে ভিডিঅ'টো বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ কেনেকুৱা হৈ আছে এয়া দৰাৰ মাক পুৰা কামত ব্যস্ত হৈ আছে এইফালে মাহঁতে চবেই কামত লাগি আছে নীতি নিয়মবোৰ বস্তুবোৰ উলিয়াইছে আৰু জোৰোণত দিবলৈ এনেকৈ আমাৰ অসমীয়া সমাজৰ নিয়মবোৰ কৰা হয় চাওকচোন আপোনালোকে ভিডিঅ'টো এয়া বস্তু বাহানিবোৰ ৰেডি কৰা হৈছে আৰু এয়া হৈছে আমাৰ ভিনদেউ মানে দৰাৰ ভিনদেউ আৰু এয়া আমাৰ বেটা আৰু এয়া মোৰ হাজবেণ্ড বেটাৰ লগত বিজি হৈ আছে এয়া বস্তুবোৰ ৰেডি কৰি থকা হৈছে আৰু এয়া বেটাৰ লগত খেলি আছে দেউতাকে এয়া ভকত বহিছে এইফালে নিয়ম কৰিবৰ কাৰণে বস্তুবোৰ থৈ পেলাই কিবা নিয়ম
এয়া এতিয়া জোৰোণ দিবলৈ আমি যাব ওলাইছোঁ, মানুহবোৰ ওলাইছে আৰু এয়া এইজন ভকত, এনেকৈ ভকতবিলাক আগত যাব লাগে যে সেইকাৰণে মিলা মেচা কৰি লৈছে, সকলোৱে কোন কোন বহিব মিলাই লৈছে। এয়া দৰাৰ মাক বহিলে ফাৰ্ষ্টতে। মানুহবোৰ বহিব লৈছে আৰু বেটাক দি লৈছোঁ, মই ভিডিঅ' কৰিব লাগিব যে, বেটাক লৈ লৈছে মায়ে। চেষ্টা কৰিছোঁ যি পাৰোঁ ভিডিঅ'টো দেখুৱাবলৈ। ভাল লাগিলে শ্বেয়াৰ লাইক কৰিবলৈ নাপাহৰিব আকৌ দেই। এয়া দৰাৰ মাকৰ গাড়ী। এয়া দৰাৰ বা আৰু ভিনদেউ। এয়া দৰাৰ বায়েক মাইনুবা, আৰু এয়া আমাৰ ভিনদেউ। সেয়ে পিছত মোৰ হাজবেণ্ডৰ গাড়ী ৰখি আছে। এয়া দৰাৰ বা। ভিডিঅ' ওলাইছে ভিডিঅ'টো। এয়া গৈ আছোঁ এতিয়া জোৰোণ দিবলৈ। আমি ক'ত গৈছোঁ? অভয়াপুৰ। সোণাৰীৰ পৰা, সোণাৰী টাউনৰ পৰা গৈ আছোঁ। ত্ৰিশজনমান ধৰি আছিলে। এয়া আমাৰ আগত গাড়ী গৈ আছে, ভকতৰ গাড়ী আগতে গৈ আছে। এখন গাড়ীত 500 নাই গ'ল, 6খন গাড়ী গৈছে। 5-30জন তাতে ওলাই গ'ল, 5জনকৈ বহি গ'লে। এয়া আমি এতিয়া সোণাৰী দলং পাব হৈছোঁ। এয়া সোণাৰী দলং। চাই থাকক তেন্তে ভিডিঅ'টো। নাই পাই ভিন্ন মাথা বেয়া হৈছে।
এয়া ওলাইছোঁ আৰু জোৰোণ দিবলৈ। এয়া দৰাৰ জোৰোণৰ বস্তু লৈ পিনি দৰাৰ মাক গৈ আছে লাষ্টতে। তাৰপিছত আমি গৈ আছোঁ। এয়া সকলোবিলাক ৰখি আছে দৰা বন্ধুৱে। আমি এতিয়া গৈ আছোঁ। বাই বাই, তেনেহ'লে চাই থাকক ভিডিঅ'টো। দেখিছোঁ আমি এতিয়া গৈ আছোঁ। ৰৈ দিলে যে বোলে ৰখি আছে তাত, কাৰ্টুনটা ৰখি আছে। এয়া আমি গৈ আছোঁ এতিয়া জোৰোণলৈ। চাই থাকক তেন্তে ভিডিঅ'টো। এই চবৰ লগতে হ'ব। তাকে ৰাতি মাকে হোৱাই নাই চাগে, কালি ৰাতিপুৱা ৰাতিয়ে খেদাইছে। আমাৰ বেটা শুই আছে পিছফালে। এয়া মা শুই আছে আৰু এয়া বৰমা বহি আছে ওচৰত। এইফালে কৃষ্ণমণি আছে। কৈ দিয়া কিবা এটা কৈ দিয়া। হাঁহি গৈ আছে। ভিডিঅ' ওলাইছে ভিডিঅ'টো। এয়া গৈ আছোঁ এতিয়া জোৰোণ দিবলৈ। আমি ক'ত গৈছোঁ? অভয়াপুৰ। সোণাৰীৰ পৰা, সোণাৰী টাউনৰ পৰা গৈ আছোঁ। ত্ৰিশজনমান ধৰি আছিলে। এয়া আমাৰ আগত গাড়ী গৈ আছে, ভকতৰ গাড়ী আগতে গৈ আছে। এখন গাড়ীত 500 নাইকলৰ 6খন গাড়ী গৈছে। 5-30জন তাতে ওলালে, 5জনকৈ বহি গ'লে। এয়া আমি এতিয়া সোণাৰী দলং পাব হৈছোঁ। এয়া সোণাৰী দলং। চাই থাকক তেন্তে ভিডিঅ'টো। নাই পাই মাথা বেয়া হৈছে। এয়া আমি কইনা ঘৰ পালোহি আৰু। ডাবল পাউন্ড হৈ যাব। এয়া আমি কইনা ঘৰ এতিয়া পালোহি। চাই থাকক ভিডিঅ'টো। কৃষ্ণমণি মোবাইলটো এখন ভিডিঅ' কৰি যাবা।
কৰোঁ অঁ দাস মানুহখিনি ওলাই আহিলে এতিয়া মানুহখিনি ওলাই আহিলে সেইখিনি যাবা এয়া এফালে কইনা আহি পালেহি কইনাক লৈ আহিছে এয়া জোৰোণৰ বস্তু পিন্ধাবলৈ খালোঁ মানে খাওঁ মানে কি হেল্ল' হেল্ল' বেটাই মোক দেখিলে খান্দি দিব অ' কৃষ্ণা কৃষ্ণা অ' কৃষ্ণা চিনি নোপোৱা কৰি পেলালে হা এই চিনিয়ে নাই পোৱা বুলি কৈছে শান্তনুৱে ই কোন বুলি সুধিছে নি আকৌ কেনেকৈ পিন্ধো কি কৈছে ইয়াক মন কৰি থাকিব পাৰিব নাই হা এইফালে গ'লেতো চিয়ে চাহ বিচাৰি নোপোৱা আৰু মন কৰি পাৰিব ভৰাই লওঁ খুলি দিয়ক খুলি দিয়ক খুলি দিয়ক লৈ জানি কি জোতাযোৰ খুলি অকণ আগলৈ গৈ পেলাই ধুনীয়াকৈ মাৰিব পাৰিছ ন আপুনি মাৰক তই যাচোন যা
মুখখন জুম কৰি ভালকৈ মাৰ ঔ যাব দে জুমিং দে অঁ দে 10 টকা মাৰ হৈ যাব আগতে বহুত মাৰিলি দে এইটো দিয়া দেখা নাই আচলটোৱে নামাৰিলি ভাইটি নোৱাৰে পেলাব নাপায় মাৰিব লাগে কাক মাৰিছো তাত দে মোবাইল
Năm
তোমালোকে যি দুটা নিবা সেই দুটা চুই দিব বাকীখিনি মাকক